Hello everyone, welcome back to my YouTube channel Good Guides. Good Guides or আজিৰ নতুন ভিডিঅ'টোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছো। গাইস আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিবলৈ গৈ আছো চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি আসাম টেটৰ পাৰ্ট 7 এৰ বিষয়ে। ইতিমধ্যে আমি পাৰ্ট 1 ৰ পৰা 6 লৈ আপলোড কৰিছো। সেইসমূহৰ লিংক ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে। আপুনি যদি এতিয়ালৈকে চোৱা নাই প্ৰথমতে সেই ভিডিঅ'সমূহ চাই ল'ব। সময় নষ্ট নকৰাকৈ বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। তো গাইস আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হৈছে যে মনোবিজ্ঞানত সাইকি শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব মনোবিজ্ঞানত সাইকি শব্দৰ অৰ্থ হ'ল সোল বা আত্মা। নেক্সট প্ৰশ্নটো হৈছে প্ৰশ্ন নম্বৰ 2 মনোবিজ্ঞান কাক বোলে? ইয়াৰ উত্তৰ হ'ল মনোবিজ্ঞান মানে হ'ল আত্মা সম্বন্ধে উচ্চ খাপৰ চিন্তা চৰ্চা কৰা অধ্যয়ন। এজন লোকৰ আচৰণ মানসিক প্ৰক্ৰিয়াসমূহ অভিজ্ঞতাসমূহ যি বিজ্ঞানে অধ্যয়ন কৰে তাকে মনোবিজ্ঞান বুলি কোৱা হয়। সেয়েহে মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলিও কোৱা হয়। এটো অতি গুৰুত্বপূৰ্ণ কথা যে মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি যে কোৱা হয়। আমাৰ নেক্সট প্ৰশ্নটো হৈছে শিশু মনোবিজ্ঞান কি? ইয়াৰ উত্তৰ হ'ব মনোবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ ভাগ হৈছে শিশু মনোবিজ্ঞান। শিশু মনোবিজ্ঞানে শিশুৰ আচৰণজনিত বৈশিষ্ট্য আৰু বিকাশ সম্বন্ধে আলোচনা কৰে। শিশুসকলৰ ধ্যান ধাৰণা বুদ্ধি আবেগ অনুভূতি আদি স্বকীয়। শিশু মনোবিজ্ঞানৰ সহায়ত শিশুৰ বিকাশৰ সকলো দিশৰ অধ্যয়ন কৰা হয়। এইখিনিয়ে হ'ল শিশু মনোবিজ্ঞান। নেক্সট বিষয়টো হৈছে যে শিক্ষা মনোবিজ্ঞানৰ বাহিৰে মনোবিজ্ঞানৰ আন যিকোনো এটা শাখাৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰ হৈছে যে শিক্ষা মনোবিজ্ঞানৰ বাহিৰে মনোবিজ্ঞানৰ আন যিকোনো এটা শাখাৰ নাম হ'ল নৈদানিক মনোবিজ্ঞান বা ক্লিনিক্যাল সাইকোলজি। নেক্সট প্ৰশ্নটো হৈছে শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক অভিহিত কৰা হয়? এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইটো প্ৰশ্ন কেইবাৰো আহিছে। ইয়াৰ উত্তৰ হ'ব যে শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি J.H. পেষ্টালজিক অভিহিত কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে এমিল গ্ৰন্থৰ লিখকগৰাকী কোন আছিল? ইয়াৰ উত্তৰ হ'ব যে এমিল গ্ৰন্থৰ লিখকগৰাকীৰ নাম হ'ল ৰুছো। ৰুছোৱে এমিল গ্ৰন্থখন লিখিছিল। নেক্সট প্ৰশ্নটো হৈছে মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজত থকা এটা পাৰ্থক্য লিখা। ইয়াৰ উত্তৰ হ'ব মনোবিজ্ঞান এবিধ তত্ত্ব প্ৰদান বিষয়। এই বিষয়ে সামগ্ৰিকভাৱে মানৱ মন সম্বন্ধীয় নীতি আৰু তত্ত্বসমূহ আলোচনা কৰে। আনহাতে শিক্ষা মনোবিজ্ঞান যিহেতু প্ৰায়োগিক মনোবিজ্ঞানৰ এটা শাখা সেয়েহে ই শিক্ষাৰ ক্ষেত্ৰত মনোবৈজ্ঞানিক নীতিসমূহৰ প্ৰয়োগৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰে। এইখিনি আছিল আসাম টেটৰ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ পাৰ্ট 7 বিষয়বস্তু আলোচনাৰ বিষয়বস্তু। আজিৰ ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং গুড গাইডস।